আসসালামু আলাইকুম দোস্ত, মোর নাম মাহমুদুল হাসান আৰু আপোনালোকে চাই আছে কোরআন এণ্ড তাৰিখ। বন্ধুসকল, কোরআনত থকা কিছুমান ৰহস্যৰ কথা ইতিমধ্যে মই দুইটা পাঠত আলোচনা কৰিছোঁ। আজিৰ এই পাঠত আৰু তিনিটা বিষয় আলোচনা কৰিম। কোরআন এণ্ড তাৰিখ ইউটিউব চেনেলত আপোনালোকক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যিহঁতে ছাবস্ক্ৰাইব কৰিছে তেখেতসকললৈ অসংখ্য ধন্যবাদ। বন্ধুসকল, এতিয়া আমি পোনে পোনে চাওঁ। আজিৰ এই ভিডিঅ'টোত আৰু তিনিটা বিষয় আলোচনা কৰিম। তাৰ মাজত প্ৰথমটো হৈছে ছানছ অৰ্বিট, অৰ্থাৎ সূৰ্যৰ কক্ষপথ। 1512 চনত ভূগোল বিজ্ঞানী নিকোলাছ কোপাৰ্নিকাছে সূৰ্যৰ বিষয়ে তেওঁৰ মতামত উপস্থাপন কৰি কয় যে সূৰ্য সৌৰজগতৰ কক্ষপথত স্থিৰ হৈ আছে আৰু বাকী গ্ৰহবোৰ ইয়াৰ সৈতে চাৰিওফালে ঘূৰি থাকে। এই দৃশ্য যে সূৰ্য স্থিৰ বিংশ শতিকাৰ আগলৈকে সকলো ভূগোল বিজ্ঞানত অব্যাহত আছিল, কিন্তু এতিয়া এটা বৈজ্ঞানিক তথ্য স্পষ্টভাৱে পোহৰলৈ আহিছে যে সূৰ্য স্থিৰ নহয়, বৰঞ্চ ই আমাৰ মিল্কি ৱে গেলাক্সিৰ মাজত ঘূৰি থাকে। বন্ধুসকল, কোৰআনত এই বিষয়ে আজিৰ পৰা প্ৰায় 1400 বছৰ আগতে উল্লেখ কৰা হৈছিল। সূৰা নম্বৰ 21 আয়াত নম্বৰ 33, অৰ্থাৎ যিজনে দিন ৰাতি চন্দ্ৰ সূৰ্য সৃষ্টি কৰিছে তেওঁ হৈছে আল্লাহ, আৰু এই চন্দ্ৰ আৰু সূৰ্য প্ৰত্যেকেই নিজৰ কক্ষপথত উপঙি থাকে। বন্ধুসকল, দুটা দশক আগলৈকে ভূগোলৰ বিজ্ঞানীসকলে কোৰআনক ভুল বুজাই আহিছিল, কিন্তু এতিয়া আমি সকলোৱে ভালদৰে জানো যে সূৰ্য সম্পৰ্কীয় কোৰআনৰ এই দাবী আজি বৈজ্ঞানিকভাৱে সঁচা প্ৰমাণিত হৈছে। নম্বৰ 2, লাইং এণ্ড মুভমেণ্ট, মিছা কোৱা আৰু চলাচল কৰা। পয়গম্বৰ মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ সময়ত আবু জেহেল নামৰ এজন অতি অত্যাচাৰী আৰু নিষ্ঠুৰ ব্যক্তি আছিল। আল্লাহ ৰব্বুল আলামিন তেওঁক সতৰ্ক কৰিবলৈ কোৰআনৰ সূৰা নম্বৰ 96, 15 আৰু 16 নম্বৰ আয়াতত কৈছে, অৰ্থাৎ কিন্তু নহয়, তেওঁ যদি বিৰত নহয় আমি অৱশ্যেই তেওঁক আগচুলিৰ খামোচ মাৰি ধৰি চোঁচৰাই আনিম, এনেকুৱা আগচুলি যিটো মিথ্যাবাদী আৰু পাপী। বন্ধুসকল, কোৰআনত আল্লাহ তাআলাই সেই ব্যক্তিজনক মিছলীয়া বুলি কোৱা নাছিল, বৰঞ্চ তেওঁৰ আগচুলিক, যিটো তেওঁৰ মগজুৰ সন্মুখৰ অংশ, তাক মিছলীয়া বুলি, মিছা আৰু পাপী বুলি কৈছিল। এই আয়টো দুটা কাৰণত অতি গুৰুত্বপূৰ্ণ। প্ৰথমতে, আমাৰ মগজুৰ সন্মুখৰ অংশটো আমাৰ ইচ্ছাকৃত কাৰ্যৰ বাবে দায়বদ্ধ, ইয়াক ফ্ৰণ্টাল লোব বুলি কোৱা হয়। দ্বিতীয়তে, মগজুৰ ফ্ৰণ্টাল লোবে মগজুৰ মিছা কাৰ্য নিয়ন্ত্ৰণ কৰে। আজিৰ যুগত বহুতো ৰিচাৰ্চ কৰাৰ ফলত এই তথ্যটো পোহৰলৈ আহিছে যে মগজুৰ সন্মুখৰ অংশটো আমাৰ কাম আৰু মিছা কোৱাত দায়বদ্ধ। বিংশ শতিকাৰ বহুতো চিকিৎসা পৰ্যবেক্ষণৰ পিছতহে ফ্ৰণ্টাল লোবৰ এই কাৰ্যটো জনা গৈছে। আনহাতে কোৰআনে আমাক আজিৰ পৰা প্ৰায় 1400 বছৰ আগতে সূচিত কৰিছে। নম্বৰ 3, পেইন ৰিচেপশ্যন, বিষ সংবেদন কলা। দীৰ্ঘদিন ধৰি এইটো মানুহৰ ধাৰণাত আছিল যে বিষ অনুভৱ কৰা কোষ কলাবোৰ মগজুত আছে, কিন্তু বৈজ্ঞানিকসকলে এইটো আৱিষ্কাৰ কৰিছিল যে বিষ অনুভৱ কৰা কোষ কলাবোৰ মগজুত নহয়, ই ছালতহে থাকে, আৰু ইয়াৰ অবিহনে বিষ অনুভৱ কৰিব নোৱাৰি। ইয়াৰ সৈতে সম্পৰ্কিত কোৰআনৰ সূৰা নম্বৰ 4 আয়াত নম্বৰ 96টো ভালদৰে চাওক। কোৰআনত লিখা আছে, যিসকলে আমাৰ নিদৰ্শনসমূহ অবিশ্বাস কৰিছে সিহঁতক আমি নিশ্চয় নৰকৰ অগ্নিত নিক্ষেপ কৰিম। সিহঁতৰ গাৰ ছাল পুৰি ছাই হোৱা মাত্ৰ তাৰ সলনি আন এখন ছাল সিহঁতক দিম, যাতে সিহঁতে শাস্তিৰ সোৱাদ লৈ। নিশ্চয় আল্লাহ ক্ষমতাশালী আৰু শ্ৰেষ্ঠ জ্ঞানী। বন্ধুসকল, আজিৰ পৰা 1400 বছৰ আগতে কোৰআনত এইটো স্পষ্ট কৰা হৈছিল যে বিষ অনুভৱ কৰা কোষ কলাবোৰ ছালতহে আছে, মগজুত নহয়, আৰু এই আৱিষ্কাৰটো মুখ্য বিজ্ঞানত কৰা বহুতো শেহতীয়া আৱিষ্কাৰৰ ভিতৰত অন্যতম। বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব আমাৰ চেনেলটো, আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব, আৰু কমেণ্টত জনাব আমাৰ কামবোৰ কেনেকুৱা হৈ আছে। ধন্যবাদ।